আচ্ছা মই যদি অকণ বেয়াও গাওঁ কোনো বেয়া নাপাব দেই আজি মানে মই খুব ভাগৰ লাগিছে মৰণতে তেতিয়া বহুদিন গানো গাবলৈ পোৱা নাইতো তেতিয়া ঠিক আছে এবাৰ হাত চাপৰি একেলগে গাওঁ দেই ছোৱালীবিলাকৰ মাতটো শুনা নাই ল'ৰাবিলাকো মোৰ বন্ধু হয় আমাৰ ল'ৰাবিলাকৰো মোৰ লগত বহুত ভাল ফ্ৰেণ্ড হয় কিন্তু ছোৱালীবিলাকক মানে বেছি গাইছোঁ আছে হয় নাই ল'ৰাবিলাকে কি কয় সোণাৰীৰ ল'ৰাবিলাকে কি কয় হয় নাই বাৰু ল'ৰাবিলাকো মোৰ ফ্ৰেণ্ড হয় আমিবিলাকেতো এনেও সদায় গাই থাকোঁ মই লগে পাই থাকোঁ কিন্তু ছোৱালীবিলাকে গ'লেহে ভাল লাগে হয় নাই বাৰু হয় নাই ঠিক আছে সকলে সহযোগ কৰিব মই আরে মিলিদা আমার মোৰ গোটেই আজি 2টা বছৰৰ মিলিদাই চাউণ্ড লৈ আছে তেখেতৰ কাৰণে এটা জোৰকৈ হাঁচক এটা হ'ব লাগে মিলিদা নাই আৰু খুব ঘৰুৱা নিচিনা অনুষ্ঠান আৰু সঁচাকৈ সোণাৰী আৰু মৰাণখন মই অসমৰ 1 নম্বৰ সাংস্কৃতিক জেগালৈ পৰিণত কৰিব বিচাৰোঁ আপোনালোকৰ সহযোগ লাগিব নাই মই কিবা সৰু মানুহ মোৰ মগজত সৰু কথাই খেলায় কিন্তু আপোনালোকৰ যদি আশীৰ্বাদ থাকে কিন্তু আহিবলগীয়া দিনত আমাৰ সোণাৰী আৰু মৰাণ আমি সাংস্কৃতিক দিশত 1 নম্বৰ হ'ব লাগিব কিন্তু অসমৰ ভিতৰত নাই আপোনালোকৰ সহায় লাগিব ঠিক আছে গানটো গাইছোঁ নাই সহযোগ কৰিব হয় এনেকুৱা হয় মই গান গালে হয় এনেকুৱা কিন্তু বেয়া পাব নালাগে আকৌ গাম প্ৰথমবাৰ এইবোৰ ড্ৰাই হৈ গৈছে যে আপুনি ড্ৰাই নকৰিব মই গালে এনেকুৱা হয় প্ৰথমবাৰ হোৱা নাছিলে এতিয়া হৈছে কথা নাই দেই আৰু গাইছোঁ
কৰিলি চেং পগলা কৰিলি